আমি খাব বহি হাই গাইজ নমস্কাৰ মই মীনাশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মীনাছ ৱৰ্ল্ডলৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ তো আজি গণেশ পূজা চাবলৈ ওলাইছোঁ এয়া দেখিছে নহয় ৰেডি হৈছোঁ আৰু আপোনালোকক সৰুকৈ দেখাম আমাৰ ইয়াতনো গণেশ পূজা কেনেকৈ হয় আৰু আপোনালোকে ক'বচোন আপোনালোকৰ তাত কেনেকৈ পূজা হয় তো চাই থাকক আজি ভিডিঅ'টো আৰু এতিয়া আমি ৰেডি এতিয়া দুইজনী একেলগে যাম দেই চাই থাকক গৈ আছোঁ আমি পূজা বনা পূজা এয়াই হ'ল আমাৰ পুৰণা বজাৰৰ গণেশ পূজা আৰু তালৈ যাব নোৱাৰি দূৰৰ পৰাই সেৱা ল'লোঁ ইমান ধুনীয়াকৈ সজাইছিল দেখি মণ্ডপটো বহুতেই ভাল লাগিছিলে আৰু এয়া ইমান ভিৰৰ পৰা ভালকৈ ফটো এখনো লোৱা নহ'লে আৰু আমি এতিয়া আহি পালোঁ নতুন বজাৰৰ গণেশ পূজালৈ আৰু এয়াই হ'ল আমাৰ নতুন বজাৰৰ গণেশ পূজাৰ মণ্ডপ গণেশ ভগৱানৰ ওচৰত সেৱা ল'লোঁ যাতে মোৰ আহিবলগীয়া দিনবোৰ ভাল হয় আৰু তাত মোক কালাকান প্ৰসাদ দিলে আৰু মই আহি চবকে ক'লোঁ যে তোমালোকে পোৱা নাই মই পালোঁ ফাষ্টফুডৰ দোকানত মোৰ আৰু মোৰ ফ্ৰেণ্ডজনী খাবলৈ ৰখিলোঁ আৰু আমি খাই কৰি দুইজনী ঘৰ গুচি আহিলোঁ এতিয়া মই ঘৰ আহি পালোঁ তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম সকলোৰে মংগল হওক আৰু মোৰো বাই বাই